ক্লাছিফিকেশ্যনৰ আজি আন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। আজি আমি আলোচনা কৰিম ক্লাছিফিকেশ্যনৰ টাইপ 2। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব আৰু সম্পূৰ্ণকৈ চাব। টাইপ 2 চোৱাৰ আগতে কেইটামান বস্তু আমি মন কৰিব লাগিব যে টাইপ 2ত কেনেকুৱা টাইপৰ কুৱেশ্যন হয় বা কি হয় আমি অলপ পিছত আলোচনা কৰিম, কিন্তু তাতে কৰাৰ আগতে আমি কেইটামান বস্তু লাগিব। সেইটো হৈছে যে স্কুৱেৰ, 1 স্কুৱেৰ কিমান, 2 স্কুৱেৰ কিমান, তাৰপিছত 3 স্কুৱেৰ কিমান, এই স্কুৱেৰবোৰ লাগিব। আৰু 2 নম্বৰত লাগিব কিউব, 1 কিউব, 2 কিউব, 3 কিউব, 4 কিউব, এই কিউব আৰু স্কুৱেৰ এই দুটা লাগিব। ইয়াতে অলপ ক্যালকুলেশন আছে যেহেতু সেইকাৰণে কিউব আৰু স্কুৱেৰ এই দুটা লাগিবই। কিউব লাগিব 10 লৈকে আৰু স্কুৱেৰ লাগিব 20 লৈকে, 20 স্কুৱেৰ 400 ইয়াক লৈকে লাগিব। আৰু কিউব লাগিব 10, 10 কিউব 1000 ইয়াক লৈকে লাগিব। তো আমি পলম নকৰাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটোত কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ইয়াত আমাক 4টা অপচন দিছে, ইয়াৰ ভিতৰত আমাক শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগে। প্ৰথম অপচনত দিছে যে 22 আৰু 33। ইয়াতে 22 আৰু 33 কেনেকৈ হ'ল, 10 আৰু 15 কেনেকৈ হ'ল, 18 আৰু 27 কেনেকৈ হ'ল, আৰু 16 আৰু 21 কেনেকৈ হ'ল, আমি এইটো কৰিব লাগে। তো আমি প্ৰথমতে অংক দুটাৰ মাজৰ গেপটো চাম। ইয়াতে দিয়া আছে 22 আৰু ইয়াতে দিয়া আছে 33। 22 আৰু 33ৰ মাজত গেপ হৈছে 11। প্ৰথম সংখ্যা দুটাৰ মাজত গেপ 11, কিন্তু দ্বিতীয় সংখ্যাটোৰ মাজত আছে গেপ 5। তৃতীয় সংখ্যাটোৰ মাজত গেপ আছে 7 আৰু 2 9, আৰু তৃতীয় সংখ্যাটোৰ মাজত গেপ আছে 16, 4 1 5। ইয়াতে মিলা নাই, ইয়াতে 4টা অপচনৰ মিল নাই, তেনেহ'লে প্ৰথম লজিকটো নহ'ব। এতিয়া আমি দ্বিতীয় লজিকটো চেক কৰি চাম। দ্বিতীয় লজিকত কি কৈছে যে আমি প্ৰথম সংখ্যাটোৰ লগত প্ৰথম সংখ্যাৰ যেটো প্ৰথম সংখ্যা দিয়া আছে তাৰ আধা অৰ্থাৎ 11 ইনটু যদি আমি 2 কৰোঁ হ'ব 22। এতিয়া প্ৰথম হৈছে 22 দিয়া আছে, তাৰ পিছত দ্বিতীয়টো দিয়া আছে 33। তো 11 ইনটু 3, এবাৰ 2 ইনটু এবাৰ 3 ইনটু কৰিছে 33। আৰু দ্বিতীয়টো দিয়া আছে 10, 10ৰ আধা হৈছে 5 ইনটু 2 ইকুৱেল 10। তাৰপিছত 5 ইনটু 3 ইকুৱেল 15। তাৰপিছত চি নম্বৰত দিয়া আছে 18, 18ৰ আধা হৈছে 9, 9 ইনটু 2 ইকুৱেল 18, 18, আৰু 9 ইনটু 3 ইকুৱেল 27। আৰু চতুৰ্থটোত দিয়া আছে 4 নম্বৰ অপচনত দিয়া আছে 16, 16ৰ আধা হৈছে 8, 8 ইনটু 2 ইকুৱেল 16, 16। তাৰপিছত 8 ইনটু 3 ইকুৱেল 8 ইনটু 3 ইকুৱেল 24 হয় 24, কিন্তু ইয়াতে দিয়া আছে 21। সো এতে এটো যদি 24 হ'ব লাগিছিল তেনেহ'লে শুদ্ধ হলাক হয়, কিন্তু ইয়াতে 21 দিছে, গতিকে এটো ভুল। তো 3টা অপচন এই 3টা সেম হ'ল আৰু অপচন ডি অলপ বেলেগ। সো যেটো বেলেগ সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰ, অপচন ডি। তাৰপিছত নেক্সট কুৱেশ্যনত দিছে 109, 561, 127 আৰু 307, 109 561, তাৰপিছত 127 307। ইয়াতে কি কৰিছে আমি
সংখ্যা তিনিটা সংখ্যা দিয়া আছে তিনিটা সংখ্যা প্লাস কৰি চাম 1 plus 0 plus 9 is equal 10 তাৰ পিছত চাম 5 plus 6 plus 1 is equal 11 একে 12 তাৰ পিছত 3 নম্বৰত দিয়া আছে 1 2 3 1 2 7 1 2 plus 7 is equal কিমান হয় 10 হয় আৰু 4 নম্বৰত দিয়া আছে 3 plus 0 plus 7 equal কিমান হয় 10 ইয়াতেও 10 পাইছো প্লাস কৰি সংখ্যা তিনিটাই প্লাস কৰি 10 পাইছো কিন্তু অপশন বি কিমান পাইছো 12 অপশন বি পাইছো আমি 12 সো যেটো বেলেগ পাইছো হেতু হ'ব শুদ্ধ উত্তৰ অপশন বি ইয়াত কারেক্ট आंसर হ'ব অপশন বি তাৰ পিছত নেক্সট কোৱেশ্চনটো কি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াতে তিনিটা অপশন দিয়া আছে আৰু চাৰিটা অপশন দিয়া আছে এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো আমাক বিচাৰি উলিয়াব লাগে ইয়াতে দিয়া আছে আমি সংখ্যা তিনিটা এবাৰ প্লাস কৰি চাও 3 plus 7 plus 3 equal কিমান হয় 7 3 10 10 3 13 কিমান হল 13 আৰু 2 4 2 plus 4 plus 7 equal কিমান হয় 7 7 4 হয় 11 আৰু 2 13 13 অপশন 3 নম্বৰ টু চাম 3 plus 1 plus 7 is equal 7 7 3 10 একে 11 এইটো হল 11 আৰু 4 নম্বৰ অপশনত 3 plus 1 plus 9 9 একে 10 আৰু 3 13 তো ইয়াত অপশন এ আৰু অপশন বি আৰু অপশন ডি সেম কিন্তু অপশন সি বেলেগ গতিকে ইয়াত উত্তৰটো হ'ব অপশন সি আৰু এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনত কি দিছে যে 216 8 আৰু 125 আৰু 65 ইয়াতে কোনটো অপশন শুদ্ধ হ'ব হেতু আমাক বিচাৰি উলিয়াব লাগে ইয়াতে দিছে যে 216 এই আৰু 8 125 আৰু 65 ইয়াতে কি কৰিছে সংখ্যা কেইটা কিউব কৰিছে 216 হৈছে কিমান কিউব ইয়াতে কিউব লাগিব কিউবৰ আগতে কৈছে যে কিউবটো জানিব লাগিব এতে 216 হৈছে কিমান কিউব 216 হৈছে 6 কিউব আৰু 8 হৈছে 2 কিউব আৰু 125 হৈছে 5 ৰ কিউব আৰু এতে দি আছে 65 কিন্তু 65 কিউব নহয় এতে যদি আমি 4 কিউব কৰি চাও 4 কিউব হয় কিমান 64 প্লাস 1 কৰিছে 64 প্লাস 1 কিন্তু তিনিটা অপশনত 6 কিউব 2 কিউব আৰু 5 কিউব কৰিছে এতে যদি 4 কিউব কৰা হয় 64 হ'ব লাগিছিল কিন্তু আমাক 65 দিছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি আৰু নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনত দিছে তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াতে দিছে 12 86 531 858 323 ইয়াতে কি কৰিছে ইয়াতে 12 লগত 7 কৰিছে 12 লগত 7 পূৰণ কৰিলে কিমান হয় 84
প্লাস 2 হয় 86 প্ৰথম সংখ্যাৰ লগত 7 ইনটু প্লাস 2 ইয়াৰ লজিকটো হৈছে 7 ইনটু প্ৰথম সংখ্যাৰ লগত 7 ইনটু আৰু প্লাস 2 এতে 5 ইনটু 7 ইকুয়াল 5 7 35 ইমান হয় 35 7 ৰ লগত 5 ৰ লগত 7 ইনটু কৰিলে হয় 35 আৰু প্লাস 2 কিমান হয় 37 তাৰ পিছত 8 ইনটু 7 8 ইনটু 7 কৰিলে হয় 56 প্লাস 2 58 তাৰ পিছত 3 ইনটু 7 21 প্লাস 2 ইকুয়াল 23 তিনিটা অপশন সেম হল কিন্তু দ্বিতীয় যেটো অপশন দিছে এই অপশনটোত 5 ইনটু 7 35 প্লাস কি কৰিছে 2 কৰিলে হয় 37 প্লাস 2 কৰিলে হয় 37 কিন্তু আমাক অপশনত দিছে 31 এতে ভুল কৈ দিছে গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বাৰ বি আৰু আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনত কি কৈছে 91 84 55 আৰু 42 91 স্কয়াৰ নহয় কিউবও নহয় 84 নহয় 55ও নহয় 42ও নহয় সংখ্যা দুটা পূৰণ প্লাস কৰি চালে কি হয় 9 আৰু 1 হয় 10 তাৰ পিছত 8 এতে হয় 12 এতে হয় 10 এতে হয় 6 এইটোও নহয় তাৰ তেনেহলে কি হবে এতে 91 5 এৰে যায় নেকি না যায় 7 এৰে ডিভাইড কৰি চাও হাতত যায় কিমান হাতত 9 7 একবাৰ আৰু থাকিল 2 হলে 21 এতে 2 দিলে 21 7 3 যায় 7 একো 21 ত হাতে দি 3 বাৰ এতে হল 13 হাতে দি ডিভাইড কৰিলে তাৰ পিছত 84ক হাতেৰে ডিভাইড যায় না নাই 7 একবাৰ আৰু এতে থাকিল 1 আহিল 14 7 2 হাতেৰে ডিভাইড 12 বাৰ গেল 55 ডিভাইডেড বাই 7 55ত না যায় 55ত ডিভাইড নহয় আৰু 42 ডিভাইড 7 হাতে 6 বাৰ যায় হাতে 6 42 6 তো তিনিটা অপশনত 7 এৰে ডিভাইড যায় কিন্তু এটা অপশন 7 এৰে ডিভাইড না যায় সেই অপশনটো হৈছে 55 অপশন নাম্বার সি ইয়াত শুদ্ধ উত্তৰ হ'ব অপশন সি তাৰ পিছত নেক্সট কোৱেশ্চনটো দিছে তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ইয়াতে দিছে প্ৰথম অপশনটোত দিছে 732 দ্বিতীয় 543 651 552 ইয়াতেও আমি সংখ্যা তিনিটা প্লাস কৰি চাম ফার্স্ট 7 প্লাস 3 প্লাস 2 10 আৰু 2 12 তাৰ পিছত 5 প্লাস 4 প্লাস 3 প্লাস 3 ইকুয়াল কিমান হ'ব 7 আৰু 5 12 ইয়াতেও 12 হয় তেনেহলে সি নম্বৰটো চাও 6 প্লাস 5 প্লাস 1 ইকুয়াল কিমান হয় 6 6 12 এটাও হয় 12 তিনিটা অপশন সেমে হল আৰু ডি নম্বৰটো চেক কৰি চাও 4 প্লাস 5 প্লাস 2 কিমান হয় 9 10 11 ইয়াত হয় 11 এতে হল তিনিটা অপশনত হল 12 12 আৰু এটা অপশন ডিত হল 11
অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব ইয়াত। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ইয়াতে দিছে 3 আৰু 6, তাৰপিছত 12 আৰু 128, 7 আৰু 42, 5 আৰু 56। তো এতে কি কৰিছে, এতে ডিভাইড কৰিছে, এতে কৰিছে ডিভাইড 6ক কি কৰিছে 3 ৰে ডিভাইড কৰিছে, 6ক 3 ৰে ডিভাইড কেইবাৰ যায়, 2 বাৰ যায়। তাৰপিছত 12 128 কি কৰিছে 12ৰে যদি ডিভাইড কৰি চাওঁ, 12ত একবাৰ, 8ত নাযায়, ইয়াতে ডিভাইড নাযায়। অপশ্যন বি ডিভাইড, এইটো কাটাকাটি নাযায়। ইয়াতে 42 আৰু 7 কাটিলে যায় 6 বাৰ, আৰু এইটোক যদি কাটো 5, 6 যায় 7 বাৰ। তিনিওটাক ডিভাইড, প্ৰথম সংখ্যা দি দ্বিতীয় সংখ্যাক ডিভাইড কৰিছে, কিন্তু অপশ্যন বি ডিভাইড নহয়, কাটাকাটি নাযায়। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত নেক্সট কুৱেশ্যন 10 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ইয়াতে দিছে 79, 97, 39, 93, 91, 99, 45, 54। ইয়াতে কি কৰিছে, ইয়াতেতো দেখা যায় 7, 9 যিটো আছে সেইটোক ইফালে কি কৰিছে উল্টাকে লিখিছে, 9, 7 লিখিছে। তাৰপিছত 3, 9ক কি কৰিছে 9, 3 কৰিছে, 9, 3 কৰিছে। 91ক কি কৰিছে 99, কিন্তু এতে উল্টা কৰা নাই অপশ্যন চিত। আৰু অপশ্যন ডিত কি কৰিছে 45ক উল্টাকে কি কৰিছে 54, এতে উল্টা কৰা নাই। তো তিনিটা এ, বি আৰু চি তিনিটা অপশ্যনত কি কৰিছে উল্টাকে লিখিছে।